নমস্কাৰ, আপোনালোক সকলোকে মোৰ ডায়েৰীৰ এটি পৃষ্ঠালৈ স্বাগতম জনাইছোঁ। আচলতে বহু দিনৰ কিছুমান অনুভৱ যাক শব্দৰ ৰূপ দিছিলোঁ আৰু আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। এবাৰ শুনি চাব। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, এটা শব্দ আছে আত্মীয়তা। হয়, আত্মীয়তা। এই শব্দটো আপুনি কেনেদৰে ব্যাখ্যা কৰিব? যদি আপোনাক কওঁ আত্মীয়তা আপুনি ব্যাখ্যা কৰক শব্দৰ ৰূপেৰে, আপুনি কেনেকৈ ব্যাখ্যা কৰিব? বহুদিনৰ পৰা মন গৈ আছিল ৰাতিপুৱাৰ কোমল ৰজ্জাকৰ লগত ধেমালি কৰিবলৈ। ৰজ্জাকৰ সৈতে মোৰ খিৰিকীখনৰ ঠিক সন্মুখতে থকা বগৰীজোপা, তাৰোপৰি মোৰ এই ডায়েৰীখনৰ লগত অকণমান সময় অতিবাহিত কৰিবলৈ। হয়তো এইজনীয়ে মই। এই যে ঘৰচিৰিকাজনী বগৰীজোপাৰ মাজে মাজে সোমাই হয়তো মাতৃত্বৰ দায়িত্ব পালন কৰিছে, অথবা হয়তো স্বাৰ্থপৰতাত লীন হৈ কেৱল নিজৰ বাবে বিচৰণ কৰিছে। আচলতে কি বুজিবলৈ ঠিক টান, পৃথিৱীখনক বুজিবলৈ টান, অন্তৰবোৰ চিনিবলৈ টান। কিন্তু এই যে পৃথিৱীখনত নিজক বুজি, নিজক জানি নিজৰ মনটো সুখী কৰিবলৈ সহজ। হয়তো ইমান সহজ নহয়, কিন্তু চেষ্টা কৰিলে নিশ্চয় হৈ উঠে। এই যে ৰাতিপুৱাই এই সময়কণত নিজৰ মাজত, নিজৰ মনৰ মাজত কথোপকথন, এইবোৰেইতো মোৰ প্ৰিয়। এনেকৈয়ে মোৰ মনটো শান্ত হৈ উঠে সময়খিনিৰ অনুভৱত। সাধাৰণকৈ থাকি ভাল পোৱা মইজনী, সাধাৰণকৈ চিন্তা কৰি ভাল পোৱা মইজনী আজি চাগৈ কৃত্ৰিম হৈছোঁ। নাজানো ইয়াক কৃত্ৰিমতা বুলিয়েই কয়নে অইন কিবা, কিন্তু সলনি অনুভৱ কৰিছোঁ নিজৰ মাজত। এটা শব্দ আত্মীয়তা। হয়, আত্মীয়তা। ইংৰাজীত ক্ল'জনেছ। ক্ল'জনেছ এনেকুৱা এটা বস্তু যিয়ে আপোনাক অফুৰন্ত মৰম দিব, এনেকুৱা অনুভৱ কৰাব যেন মোৰ দৰে আন কোনোৱেই নহয় তেওঁৰ বাবে। মৰম, ভালপোৱা, বিশ্বাস, আত্মীয়তা এইবোৰকে লৈয়েতো আগবাঢ়িব লাগিব। নহ'লে মৃত গছজোপা আৰু আপোনাৰ মাজত পাৰ্থক্য ক'ত? কিন্তু এই যে ক্ল'জনেছ, ই মোক কন্দুৱায়, বহুত দুখ দিয়ে, বহুত আঘাত কৰে মোক। মানুহক আপুনি কিয় ইমান সাহস দিয়ে যে আপোনাৰ মনটোৰ লগতে খেলিব, আপোনাৰ মনৰ ভিতৰত থাকি আপোনাকে আঘাত কৰিব? কিন্তু আচলতে কি জানে, মই নোৱাৰোঁ। আপোনতাৰ ভাৱে কাৰোবাক আপোন কৰি লওঁ মই, কিন্তু বিপৰীত মানুহজনে হয়তো মোক চিনিয়ে নাপালে, শব্দৰ অস্ত্ৰৰে মোক খুচিলে, বিন্ধিলে। মই চেষ্টা কৰিছিলোঁ নিখুঁত হ'বলৈ এইখিনি সময়, এইখিনি অনুভৱেৰে। কথাবোৰ হয়তো খেলি মেলি হৈছে, কিন্তু বিশ্বাস কৰক অনুভৱবোৰ সঁচা। আপোনালোকে যদি এতিয়ালৈকে শুনি আছে, বহুত ধন্যবাদ। এয়াই আছিল এটা পৃষ্ঠা মোৰ ডায়েৰীখনৰ। আপোনালোকৰো মতামত জনাবচোন আত্মীয়তাৰ ওপৰত। আমি সকলোৱে কথা পাতোঁ, মৰম, ভালপোৱা আৰু বিশ্বাস কিমান দৰকাৰী জীৱনত। ধন্যবাদ।